ঘিলামৰা আৰক্ষীয়ে অৰুণাচল প্ৰদেশত বিক্ৰী কৰা নাবালকক উদ্ধাৰ নিষ্পুত্ৰক বিক্ৰী কৰিছিল পিতৃয়ে অৰুণাচলী লোকৰ ওচৰত দীপজ্যোতি উৰ্ফে প্ৰসন্ন গগৈ নামৰ এজন পিতৃয়ে নিজৰ নাবালক পুত্ৰ সন্তানক বিক্ৰী কৰিছিল 13 বছৰীয়া পুত্ৰক পাসন্ন পিতৃয়ে বিক্ৰী কৰিছিল 65,000 টকাত দেওবাৰে সমগ্ৰ ঘটনা পোহৰলৈ অহাত ঘিলামৰা আৰক্ষীয়ে কৰায়ত্ব কৰিছিল দীপজ্যোতি গগৈক ইয়াৰ পিছতে ঘিলামৰা আৰক্ষীয়ে তদন্ত চলাই অৰুণাচলী লোকৰ পৰা শিশুটোক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ঘিলামৰা গাঁও আৰক্ষী বাহিনীৰ সচেতনতাত ঘিলামৰা আৰক্ষীৰ তৎপৰতা অতি কম সময়ৰ ভিতৰত নাবালিকটিক উদ্ধাৰ কৰি অনাৰ বাবে সকলো ৰাইজে আৰক্ষী প্ৰশাসনক ধন্যবাদ জনায় নিউজ এক্স ৰিপৰ্ট D7 নিউজ আপোনাক কিবা ভয় ভাবু কেনেকৈ দিছে নেকি নকবি বুলি ঘিলামৰা আৰক্ষীৰ আজি এটা বৃহৎ সাফল্য কাৰণ খুব কম সময়ৰ ভিতৰতে মানে 10 ঘণ্টামানৰ ভিতৰতে এজন শিশু অৰুণাচলৰ পৰা উদ্ধাৰ কৰি আনিছে শিশুজনক তেখেতৰ পিতৃয়ে পইচাৰ কাৰণে অৰুণাচলত বিক্ৰী কৰিছিলে আৰু আমাৰ গাঁৱৰক্ষী বাহিনীয়ে বালিনী গাঁও আৰক্ষী বাহিনীয়ে খবৰটো পোৱাৰ লগে লগে তেওঁলোকক আমি কৰায়ত্ব কৰি ঘিলামৰা আৰক্ষী থানাত চঞ্জি দিওঁ আৰু আজি খুব গৌৰৱে ক'ব পাৰিছোঁ যে ঘিলামৰা আৰক্ষী যিজন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তেখেতে খুব কষ্ট আৰু ত্যাগ কৰি আজি আমাৰ গাঁৱৰ এজন সুপুত্ৰ এজন ল'ৰাক উদ্ধাৰ কৰি আনি আমাৰ মাজত আকৌ দিব পাৰিলে সেই কথাটোৰ কাৰণে আমি আৰক্ষী প্ৰশাসনক আমাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আমাৰ গাঁৱৰক্ষী বাহিনীৰ যিসকল সদস্যই অপ্ৰাণ চেষ্টা কৰি ৰাতিটো পহৰা দি তেওঁলোকক কৰায়ত্ব কৰিবলৈ সক্ষম হ'ল তেওঁলোককো আমি গাঁৱৰক্ষী বাহিনীৰ সভাপতি হৈ মই নিজেই তেওঁলোকক মোৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু লগতে আমি আশা ৰাখিছোঁ যাতে অনাগত দিনত যাতে আৰক্ষী প্ৰশাসনে এনেদৰে সুনাম অৰ্জন কৰিব পাৰে তাৰ আশা ৰাখিছোঁ লগতে এই যিটো পৰিয়ালে এই কাৰ্য তেওঁৰ নাম দীপজ্যোতি গগৈ পিতা ৰেৱত গগৈ বালিনী গাঁও তেখেতে মানে পইচাৰ কাৰণে তেখেতৰ পুত্ৰ 13 বছৰীয়া পুত্ৰ মহিম গগৈক অৰুণাচলৰ কোনোবা মানুহক বিক্ৰী কৰিছিলে বুলি আমি অৱগত হ'লোঁ আৰু তাৰপিছতে আমি যাৱতীয় যিখিনি ব্যৱস্থা আমাৰ গাঁৱৰক্ষী বাহিনীৰ তৰফৰ পৰা ল'বলগীয়া ব্যৱস্থা সকলোখিনি ব্যৱস্থা লৈ আৰক্ষী প্ৰশাসনৰ সহায়ত আৰক্ষী প্ৰশাসনৰ সম্পূৰ্ণ সহযোগিতাত তেওঁলোকৰ কষ্ট আৰু ত্যাগৰ বিনিময়ত আমি আজি ল'ৰাটো ঘূৰাই পাবলৈ সক্ষম হৈছোঁ এইখিনিতে মই এটা কথা কওঁ কৰিছে আমি আৰক্ষীৰ লগত সম্পূৰ্ণ সহযোগিতা কৰিলে আৰক্ষী দুষ্কৃতিকাৰীৰ পৰা আমি আচলতে বাচিব পাৰিম আৰক্ষী পূৰ্ণ সহযোগিতা আমি লাভ কৰিছোঁ আৰু আৰক্ষী আৰু জনসাধাৰণৰ মাজত এটা সৌহাৰ্দ্যপূৰ্ণ মানে বন্ধুত্বমূলক সম্বন্ধ থকাটো আমি বিচাৰোঁ